নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই বনাবলৈ গৈ আছো একেবাৰে ইজি এটা পিঠা ৰেচিপি পানীৰ ভাপত দি বনোৱা পিঠা ৰেচিপি এই ৰেচিপিটো মই বনাবলৈ আৰম্ভ কৰিছো ভাবিছো আপোনালোকৰ লগতো মই শেয়াৰ কৰি লম হেহে প্ৰথমতে মই এয়া নাৰিকলৰ এয়া কলা বাকলিখিনি এৰুৱাই লৈছো কলা বাকলিখিনি দিলে খাবলৈ ভাল নালাগে সেইকাৰণে মই কলা বাকলিখিনি এৰুৱাই লৈছো এয়া মোৰ কলা বাকলিখিনি এৰুৱাই একেবাৰে সৰু সৰু সাইজত কুটি লৈছো নাৰিকলখিনি সৰু সৰুকৈ কুটি ললে নাৰিকলখিনি মিক্সাৰ জাৰত দি গুৰি কৰিবলৈ বহুতে ইজি হয় সেইকাৰণে মই সৰু সৰু সাইজত এনেদৰে নাৰিকলখিনি কুটি লৈছো এয়া মই নাৰিকলখিনি কুটি লোৱা হৈ গৈছে এতিয়া মই মিক্সি জাৰ এটাত দি পেলাই এইখিনি গুৰি কৰি লৈ লম এয়া মই মিক্সাৰ জাৰ এটাত দি পেলাই নাৰিকলখিনি গুৰি কৰি লম এয়া মোৰ গুৰি কৰি লোৱা হৈ গৈছে এয়া দেখিছেনে মই আপোনালোকক দেখুৱাই দিছো এয়া মই পিঠাটো বনাবৰ বাবে এবাটি জোখত লৈছো পিঠাগুৰি আৰু সেই একেটা বাটিৰে আধা বাটি দিছো চেনি আৰু আধা বাটি দিছো নাৰিকল কেঁচা নাৰিকলখিনি দিলে খাবলৈ টেষ্টটো বাঢ়ি যায় এচিকুট দিছো নিমখ আৰু 10 টকীয়া পেকেটৰ এটা দিছো পাউডাৰ গাখীৰৰ পেকেট পাউডাৰ গাখীৰখিনি দিলে খাবলৈ পিঠাটো ধুনীয়া হয় আৰু টেষ্টটো বাঢ়ি যায় সেইকাৰণে এই পেকেট পাউডাৰ গাখীৰ দিছো আৰু এতিয়া এইখিনি শুকানে ধুনীয়াকৈ মিক্স কৰি লম শুকানে মিক্স কৰি নললে পানী বা গাখীৰ দিয়াৰ পিছত কোনোবা ফালে মখা বান্ধি থাকিব পাৰে সেইকাৰণে মই শুকানে এইখিনি প্ৰথমতে মিক্স কৰি লৈছো এয়া মোৰ মিক্স কৰি লোৱা হৈ গৈছে এতিয়া মই এবাটি পিঠাগুৰিত একাপ সম্পূৰ্ণ পানী দিছো আৰু দি পেলাই এয়া মই মিশ্ৰণটো তৈয়াৰ কৰি লৈছো আপোনালোকে ইচ্ছা কৰিলে কিন্তু এই ঘোলটো গাখীৰেৰেও বনাব পাৰে মই এয়া পানীৰে ঘোলটো তৈয়াৰ কৰি লৈছো এয়া মোৰ ঘোলটো সম্পূৰ্ণ ৰেডি হৈ গৈছে আৰু এতিয়া মই ঢাকনি লগাই এইখিনি আধা ঘন্টা সময়ৰ বাবে ৰেষ্টৰ বাবে থৈ দিম এয়া মই ঢাকনিখন লগাই এই পিঠাগুৰিখিনি ৰেষ্টৰ বাবে আধা ঘন্টা সময়ৰ বাবে মই থৈ দিছো এয়া আধা ঘন্টা সময় হৈ যোৱাৰ পিছতে ঢাকনিখন উঠাই চাইছো আৰু উঠাই চাই আৰু এবাৰ ধুনীয়াকৈ পিঠাগুৰিখিনি লৰাই দিছো এয়া মই ইয়াৰে ওপৰতে এতিয়া এড কৰি দিম এচামুচ ৰিফাইন আপোনালোকে ৰিফাইনৰ সলনি ঘিও দিব পাৰে মই ৰিফাইন তেলকে ব্যৱহাৰ কৰিছো এয়া ৰিফাইনখিনি দি পেলাই আৰু এবাৰ ধুনীয়াকৈ এইখিনি ঘোলটো ঘলি লৈছো ঘলি ললে তেলখিনি সম্পূৰ্ণকৈ ইলুটিকৈ চাৰিওফালে লগাই লৈছো এয়া মোৰ ঘোলটো সম্পূৰ্ণ তৈয়াৰ কৰি লোৱা হৈ গৈছে একেবাৰে ধুনীয়াকৈ স্মুথলি লৰাই দিছো আৰু এখন মই লৈছো প্লেটখনত ধুনীয়াকৈ ৰিফাইন তেল লগাই লৈছো এয়া বনাবৰ বাবে আপোনালোকে এনেকুৱা ঘোল কাঢ়ি ললেও হ'ব নহলেবা টিফিন বাতিৰ এনেদৰে ঢাকনিখন ললেও হ'ব এনেদৰে লগাই মই তেলখিনি ধুনীয়াকৈ লগাই দিছো আৰু লগাই দি একেবাৰে শেষত দিম এপেকেট ইনোটো আপোনালোকে একেবাৰে শেষত দিব মই একেবাৰে শেষতে দিবলৈ ওলাইছো প্ৰথমতে দি নলব ইনোখিনি একেবাৰে বনাবৰ টাইমত ইনোখিনি দি দিব এয়া মই বনাবৰ টাইমত ইনোখিনি ঢালি দিছো আৰু দি আৰু এবাৰ ধুনীয়াকৈ লৰাই দিছো এইখিনি কিন্তু ঘোলটো বেছি সময় লৰাই নিদিব অকমান এনেদৰে ওপৰে লৰাই দিব এয়া মোৰ ঘোলটো লৰাই দিয়া হৈ গৈছে এতিয়া প্লেটখনত ধুনীয়াকৈ ঢালি দিছো এয়া মোৰ ঘোলটো প্লেটখনত ঢালি লৈছো আৰু ঢালি এতিয়া কেৰাহী এটা গেছৰ ওপৰত বহাই দিছো আৰু ইয়াৰ ওপৰত দিছো পানীখিনি গৰম হবলৈ দিছো গৰম হোৱাতে ইয়াৰে ওপৰত এডাল দিছো ষ্টেণ্ডডালৰ ওপৰতে মই এয়া প্লেটখন ধুনীয়াকৈ বহাই দিছো আৰু ওপৰতে ঢাকনি লগাই এইখিনি মই সিজিবলৈ দিম আৰু গেছৰ ফ্লেমটো একেবাৰে মই কমাই ৰাখিছো মাজতে মই ঢাকনিখন উঠাই চাই লৈছো আৰু আধা সিজা হোৱাৰ ওপৰতে ইয়াতে সজাবৰ বাবে মই কাজু আৰু কিচমিচ কেইটামান ওপৰতে মই দি দিম প্ৰথমতে কাজু আৰু কিচমিচখিনি দি ললে কিন্তু এইকেইটা তললে সোমাই যায় সেইকাৰণে আধা সিজা হোৱাৰ পিছতে মই এইখিনি কাজু আৰু কিচমিচখিনি দি লৈছো এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব এয়া মই সজাবৰ বাবে এনেদৰে কাজু আৰু কিচমিচ কেইটা ওপৰতে এনেদৰে সজাই দিছো দেখিবলৈ ধুনীয়া লাগিবৰ কাৰণে এইখিনি এনেদৰে সজাই দিছো আপোনালোকৰ তাত থাকিলে দি দিব নাথাকিলে নিদিলেও কথা নাই মোৰ তাতে আছিলে কাৰণে এইকেইটা দি দিছো সেইকেইটা দি পেলাই আৰু এবাৰ ঢাকনিখন লগাই মই 5 মিনিট সময়লৈকে এইটো সিজিবলৈ দিছো এয়া মোৰ 5 মিনিট সময় হৈ যোৱাৰ পিছতে ঢাকনিখন উঠাই চাই লৈছো এয়া চুৰিখন সুমুৱাই চাই লৈছো এয়া দেখিছেনে পিঠাটো একেবাৰে সিজি উঠিছে চুৰিখনত অকমানো লাগি অহা নাই এয়া মোৰ পিঠাটো সম্পূৰ্ণ খাবলৈ ৰেডি হৈ গৈছে এয়া মই পৰিৱেশনৰ বাবে কেৰাহীটোৰ পৰা উঠাই লৈছো এয়া ঠাণ্ডা হোৱাৰ পিছতে চুৰিৰে
চাৰিওফালে মই এনেদৰে হেঁচি হেঁচি ধুনীয়াকৈ পিঠাটো উলিয়াই ল'ব লাগিব। এয়া মই চুৰিখনেৰে চাৰিওফালে এনেদৰে এৰুৱাই দিছো চাইডখিনি, আৰু এৰুৱাই দি এয়া মই প্লেটখনত এনেদৰে ধুনীয়াকৈ উলিয়াই লৈ ল'ম। উলিয়াবলৈ একেবাৰে ইজি হয়। প্লেটখন এনেদৰে উলটিয়াই দি অকণমান থেকেচি দিলে ধুনীয়াকৈ এৰ খাই আহে। এয়া মই থেকেচি দিয়াৰ পিছতে দেখিছেনে পিঠাটো ধুনীয়াকৈ এৰ খাই আহিছে। এয়া এতিয়া পৰিৱেশনৰ বাবে কাঁহী এটাত উলটিয়াই লৈ ল'ম। আগৰ চাইডটো মই দি ল'ম। এয়া মই আগৰ চাইডটো দি লৈছো। এয়া দেখিছেনে ইমান ধুনীয়াকৈ সিজ খাই আহিছে আৰু একেবাৰে চফ্ট হৈ গৈছে। আপোনালোকে এনেদৰে যদি বনাই পোৱা নাই এবাৰ এনেদৰে বনাবচোন, সঁচাকৈয়ে খাবলৈ বহুতেই টেষ্টি হয়। এয়া মই পৰিৱেশনৰ বাবে এনেদৰে সৰু সৰু চাইজত কাটি ল'ম। আপোনালোকে যেনেকুৱা চাইজত কাটিব বিচাৰে তেনেকুৱা চাইজত কাটি গৰম গৰম লাল চাহৰ লগত এনেদৰে পৰিৱেশন কৰিবচোন, সঁচাকৈয়ে খাবলৈ বহুতেই টেষ্টি হয়। এয়া মই এনেদৰে কাটি পৰিৱেশনৰ বাবে ৰেডি কৰি লৈ ল'ম। এয়া মোৰ পিঠাখিনি সম্পূৰ্ণ চাইজত কাটি লোৱা হৈ গৈছে। এয়া মই আপোনালোকক ওচৰৰ পৰাই দেখুৱাই দিছো। দেখিছেনে ইমান ধুনীয়া চফ্ট হৈছে। আশা কৰো ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। আৰু এয়া গৰম গৰম চাহৰ লগত মই বনোৱা পিঠাৰ জুতি লওক। ৰাতিপুৱা বা গধূলি এনেদৰে গৰম গৰম লাল চাহৰ লগত জুতি লওক। আপোনালোক ভালে থাকক তাৰেই কামনাৰে আজিলৈ আহিছো। বাই বাই।